সিন্দুৰঝৰাত আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদৰ নেতাসকলক আদিবাসী পৰম্পৰাৰে সম্বৰ্ধনা জনায় স্থানীয় ৰাইজে। উপস্থিত থাকে AWDCৰ অধ্যক্ষ অসীম হাজদা। শুক্ৰবাৰ দিনা 3:30 বজাত কোকৰাঝাৰ জিলাৰ সিন্দুৰঝৰাত আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদ চমুকে WDCৰ নেতাসকলক আদিবাসীৰ পৰম্পৰাৰে সম্বৰ্ধনা জনায় স্থানীয় ৰাইজে। উক্ত অনুষ্ঠানত আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদা, মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদা, উপাধ্যক্ষ সুভাষ তিৰ্কি, উপমুখ্য কাৰ্যবাহী সদস্য পিটাৰ ডাং, EM অমৃত বেগ, জাগিৰ চৰেন, চুনকা হাজদা, মণ্ডল হাজদা, সুসেন টিগ্গা, মোহন কিস্কু, সিনেশ হেমব্ৰম, দীপেন নায়ক, তিৰ্কু টুডু, বিলিয়াম টুডু, লক্ষণ চৰেন, পেৰচু হেমব্ৰমক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানখনত BTCৰ EM অৰূপ কুমাৰ দেৰ লগতে আৰু বহুকেইজন নেতা উপস্থিত আছিলে বুলি জানিব পৰা গৈছে। লোকেও জানে যে চুক্তি এখনত যি বস্তু সন্নিৱিষ্ট হয় একৰ্ডত, সেই বস্তুবিলাক কি হয় মানে চৰকাৰে এইটো মানে ফ'ল' কৰে আৰু চৰকাৰ এদিন না এদিন এইটো ফুলফিল কৰিবই লাগিব। আৰু আমি ভাবোঁ যে এইটো জনজাতিকৰণটো আমাৰ মূল মুদ্দা আছিল, এতিয়াও আছে। আৰু জনজাতিকৰণৰ কাৰণে যিবিলাক জাতীয় সংগঠন আছে তেওঁলোকে গণ আন্দোলন কৰি থাকিব, এইটো স্বাভাৱিক। কাৰণ গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক সমাজ ব্যৱস্থাত সংগঠন, জাতীয় সংগঠন অবিহনে সমাজ কেতিয়াও পৰিচালিত নহয়। গতিকে তেওঁলোকে আন্দোলন কৰিব। কিন্তু আমাৰ এটা বিশ্বাস, ভাৰত চৰকাৰ, অসম চৰকাৰে যিহেতু এই চুক্তিখনত জনজাতিকৰণৰ কথাটো লিখা আছে, তেওঁলোকে ফ'ল' আপ কৰি এদিন হ'লেও আমাৰ এই জনজাতিকৰণ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে।